तामुलपुराव खानि हेंथायै आसाम जातीयतावादी लाइमोन फरायसा आफादा सोमावसारदों। तामुलपुर जिल्ला जातीयतावादी लाइमोन फरायसा आफादा दिनै तामुलपुरनि बेंखनाव बिबानगिरि मावखुलिनि मोखाङाव खानि हेंथायै जिरायनानै सोमावसारनाय हाबाफारि खुङो। सोमावसारनायाव बाहागो लानाय जातीयतावादी लाइमोन फरायसा आफादनि गोबां मावथि सोद्रोमाफोरा आखाइ आखाइ प्लेकार्ड पोस्टार लानानै सरकारनि हेंथायै सोमावसारो। सोमावसारगिरिफ्रा खाखौ माब्लाबाबो गनायनानै लाया। बीजेपी सरकार मुर्दाबाद, गिबि मन्त्रि हुसियार, नखर मन्त्रि हुसियार बायदि स्ल'गानजों तामुलपुरनि बेंखन बिबानगिरि मावखुलिखौ गोमखांहोयो। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ প্ৰতিখন জিলাই জিলাই অসমত যি কা জাপি দিব বিচাৰি আছে বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন, এই আইনৰ বিৰোধিতাৰে আজি আমি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে আমি তামোলপুৰৰ আজি মাজমজিয়াত আজি এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ শতাধিক সতীৰ্থ আমাক অংশগ্ৰহণ কৰে। লগতে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিওঁ আৰু চৰকাৰখনৰ যি তেওঁলোকৰ নীতি, এই নীতিত সন্তুষ্ট নহয়, কোনো ৰাইজ সন্তুষ্ট নহয়। তেওঁলোকে ধৰ্মৰ নামত ৰাজনীতি কৰি আছে। আচলতে আমি বিচাৰোঁ ধৰ্মৰ নামত ৰাজনীতি নকৰি তেওঁলোকে উন্নয়নৰ ৰাজনীতি কৰক আৰু সংশোধনী আইন যি এই অতি সোনকালে বাতিল কৰিব লাগে। ইতিমধ্যে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। আইনখন জাপি দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। গতিকে আমি সদায় এই বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আমি বিৰোধিতা কৰি যাম। আৰু ভৱিষ্যতে যদি এই যদি বলবৎ কৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে আমি সাজু আছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আৰু আমি এনেকৈ নহয়, ইয়াতকৈ জংগী আন্দোলন কৰাৰ বাবে আমি দিল্লী, দিছপুৰ আমি কঁপাই দিবলৈ বাধ্য হৈ যাম। নিৰ্বাচনী অসমত আমাৰ স্থিতি আগৰ নিচিনাই থাকিব। আমি বিজেপি চৰকাৰ বিৰোধী। আমি বিজেপি চৰকাৰ বুলি নহয়, যি ৰাইজ বিৰোধী, যি ৰাইজৰ লগত নাথাকি যি তেওঁলোকে নিজ গুণ্ডাগিৰিয়ে চৰকাৰ চলাই আছে বা গুণ্ডা ৰাজ চলাই আছে, এই চৰকাৰৰ আমি বিৰোধী। গতিকে আমি সংগঠন হিচাপে আমি কাৰো লগত নাই, আমাৰ বেনাৰ আমি কোনো বেনাৰৰ তলত নাই, আমি ৰাইজৰ লগত আছোঁ। ৰাইজে নিশ্চয় তেওঁলোকক ৰাইজে যাক সমৰ্থন কৰিব বা যাক ভাল পাব ৰাইজে তাকেই ভোট দিব। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসম জুৰি এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই গণ অৱস্থান কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ যে পৃথিৱীৰ কোনো এখন দেশত নাগৰিকত্ব দিবৰ বা বিদেশীক নাগৰিকত্ব দিবৰ বাবে আইন প্ৰস্তুত কৰা নাই। কিন্তু পৃথিৱীৰ ইতিহাসত এইখনে প্ৰথম আইন হ'ব চাগে মই জনাত, যে বিজেপি চৰকাৰে ভাৰতবৰ্ষত বিদেশীক সংস্থাপন দিবৰ বাবে নাগৰিকত্ব আইন এখন প্ৰস্তুত কৰিছে। গতিকে আমি তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ। গোটেই ভাৰতবৰ্ষৰ লগতে অসমবাসী ৰাইজে, যাৰ কাৰণে আমি 5জন ফুল কুমলীয়া ডেকা শ্বহীদ হ'ব লগা হৈছিল কা আন্দোলনৰ সময়ত। গতিকে কা আন্দোলনটো আমি ধাৰাবাহিকভাৱে বজাই ৰখাৰ বাবে আজি এই অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই অৱস্থান কাৰ্যসূচীৰ পৰা আমি পুনৰবাৰ বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনোপধ্যে মানি লোৱা নাই আৰু আমি কোনোপধ্যে মানি নলওঁ। অসমীয়া জাতিৰ যি স্বাভিমান, অসমীয়া জাতিৰ যি অস্তিত্ব, এই অস্তিত্ব ধ্বংসৰ কৰা হাত নিব এই আইনখনে। গতিকে আইনখনৰ আমি ঘোৰ বিৰোধী। গতিকে আজিৰ এই কাৰ্যসূচীৰ পৰা আমি দিল্লী, দিছপুৰক সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনোপধ্যে মানি লোৱা নাই। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ এই আৰম্ভণিৰ কাৰ্যসূচীৰ পৰা আমি আৰু এই বাতিল নোহোৱা পৰ্যন্ত আমাৰ এই কাৰ্যসূচী চলি থাকিব। আগন্তুক দিনত ইয়াতকৈ আৰু ভয়াৱহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আমি বদ্ধপৰিকৰ। গতিকে আমি মানি নলওঁ আৰু অসমৰ ৰাইজে মানি নলয়। বিজেপি চৰকাৰে বলবৎ কৰিব নোৱাৰে। আমি যিমান বলপূৰ্বক হৈ যিমান পুলিচ মিলিটাৰী লগাই হ'লেও আমাৰ আন্দোলনখন স্তব্ধ কৰিব বিচাৰিছে, কিন্তু স্তব্ধ কৰিব নোৱাৰে। আমাৰ যি অসমীয়া ডেকাৰ বলিদান, 5জনকৈ ফুল কুমলীয়া ডেকা শ্বহীদ হ'ব লগা হৈছে আন্দোলনত। গতিকে আন্দোলনখন আমি এনে অথলে যাবলৈ নিদিওঁ। আমাৰ এইটো বদ্ধপৰিকৰ, আমি যুৱ ছাত্ৰ পৰিষদ বদ্ধপৰিকৰ। আমি কোনোপধ্যে মানি নলওঁ। আগন্তুক দিনত ইয়াতকৈ আৰু জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। জয় অসম।